রিয়া দাস, বরপুর শান্তিনগর। এইটো তো আমি নাজানো, কেনেকে ইয়াতে আহিছে ময়ো নাজানো। তাতে ৰাতিপুৱা 9টা বজাত কামত সোমাইছে, সেইটো নাজানো। তাতে আমাৰ সিফালে লাইনৰ সিফালে ডক্টৰৰ তাতে কাজ কৰে। দুপৰীয়া ভাত খাবা যায়, আজি যোৱা নাই। পিছত বেলেগ মানুহে ফোন কৰি কোৱাতে মই আহিছো ইয়াতে। অ 3 বছৰ চলি আছে। জামাই নাই, জামাই 2 বছৰ হৈ গৈছে। মই এনে চিনি নাপাওঁ। মই এনেও শুনা নাই কিবা, কিন্তু ল'ৰাটো মানুহ কৈ আছে, নামো কৈ আছে, কি কৈ আছে যে স্বপন বুলি নাম। অ স্বপন দাস। মই এনে চিনি নাপাওঁ, মানে কৈ আছে এইটোৱে। হা? মোৰ এটা বিচাৰ লাগে, মোৰ আপিটো যদি আজি মৰি গেলা হয় মই ক'ত পালো হয়। সেইটো বিচাৰ দিবা লাগব, সেইটো আমাৰ বিচাৰ লাগব এইটো। কিয় মোৰ আপিটোক কিয় এনেকে কৰি এৰি থৈ তই গুচি গৈছা? তই যদি লৈ আহিছা তেনেহ'লে তই লগতে লৈ যাব লাগব, হয় না নহয়? তেনেহ'লে কিয় নিয়া? সেইটো লাগিব। আমি আজি সিহঁতে আছিল কাৰণেহে মোৰ ছোৱালীটো পাইছো, নহ'লে মই ছোৱালীটো পালো হয় নেকি? অ মোৰ এইটো বিচাৰ লাগে। ঘটনাটো মই যিটো চাইছো, ছোৱালীটো টেম্পুৰ পৰা নামি ব্ৰিজত থিয় হৈ আছে। 2-3 মিনিট পাছত এটা ল'ৰা আহিছে, ল'ৰা হাতে 2-3 মিনিট কথা পাতিছে, পাছত চকুটো ঘূৰিছে আৰু ছোৱালীটো পৰি গৈছে। সি ব্ৰিজৰ পৰা সি ল'ৰাটো ঠেলি দিছে, সেইটো দেখা নাই, মই মিছা কথা নকম। ছোৱালীটো যে পৰিছে চালো, চাৰ পাছত হাত যেতি দাঙি দিছে, তেতিয়া ছোৱালীটো ভাহি উঠছে, ল'ৰাটো ওপৰত আছে, ইয়াক কৈছো ধৰ ইয়াক। সি চোৰৰ নিচিনা যে ইয়াৰ কিবা কিবি তলত সোমাই বাগি লৈ সি গুচি গ'ল, মোবাইল চব লৈ গুচি গ'ল। তাৰ পাছত আমি ধৰ ধৰ ধৰ, সি যে ইমান দাউৰিছে, ছোৱালীটোক তাতে পৰি আছে। 10-15টা ল'ৰাক পঠাইছো, তাক ধৰি কিনে আনি আৰামছে ৰাখিলো। পানীৰ পৰা উঠাইছো, মাথাত লৈছো, মাথাত লৈ পানীটো ওলাইছো। তাৰ পৰা যেনে তেনে কৰি আমি সৰ্বক হস্পিটেল লৈ আহিছো। ছোৱালীটো এনেকে অলপ ভালে আছে এতিয়া। ইয়াৰ বৰপেটা ৰোড, শান্তিনগৰ, ৰিয়া দাস বুলি কৈ আছে, ৰিয়া দাস। 3 বছৰীয়া ছোৱালীও আছে, এতিয়া গম পালো যে ছোৱালীও আছে, মহিলা। কি ঘটনা ছাৰ, এইটো তদন্ত কৰিলে ওলাব। আৰক্ষী আহিছিল, আহি কিনে চাই গেল, লগে লগে চিকিৎসা হৈ আছে, ভাল। আৰক্ষী আহিছে যদি ভালেই হৈছে, ঘৰৰ মানুহ আহিছে, সবকিছু ঠিকে আছে বৰ্তমান। দিনত কিয় এনেকা হৈ আছে, এইটো কথা। কাৰণে হৈ আছে। আজি সিও বিয়া পাতছে, সিও বিয়া হোৱা, ইয়াক বিল অত্যাচাৰ কৰি আছে ল'ৰাটো। তই যে পঢ়ছে, তোৰ তো কেলে বচাব লাগে, বচালে মানুহ সি পলাইছে। আৰু ভাল পোৱা, আৰু তোৰ ইয়াৰ লগত কথা পাতিছে, আমি চাই আছো ওপৰৰ পৰা। সিহঁতো ওপৰত আছে, আমি তলত বহি চাই আছো কি ঘটনা হৈ আছে। বচাইছো একদম, একদম সন্মুখতে পৰিছে।